তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এটা সুন্দৰ পৰিৱেশ লৈ সুন্দৰ ভিডিঅ' এটা লৈ আহিছোঁ আৰু আজি মই আছোঁ মোৰ নিজৰ ফাৰ্মতে মানে ছাগলী ফাৰ্মত আপোনালোকে নিশ্চয় জানে যে মোৰ মুৰ্গীৰ ফাৰ্ম আছে তাৰে লগতে মই ছাগলী ফাৰ্মটো জাষ্ট ৰিচেণ্ট ষ্টাৰ্ট কৰিছোঁ তো গতিকে আপোনালোকক দেখাই দিওঁ কিনো ছাগলী আছে কি আছে আমাৰ নতুন বস্তিগিলা দেখিছে ধুনীয়াকৈ একদম চব বস্তু ৰোৱা আছে তো ইয়াতে আমাৰ ছাগলীবিলাক মই এৰি দিওঁ ঘাঁহ চাহ ধুনীয়াকৈ ঘাঁহ চাহ আছে ইয়াতে কিছুমান বস্তু ৰোৱাও আছে কি ৰোৱা আছে কি ৰোৱা নাই সকলোবোৰ আপোনালোকক দেখাই আছোঁ আৰু এইফালে আছে মোৰ ছাগলীকেইটা এইকেইটা মই দেখাইছোঁ এইকেইটা হৈছে মোৰ ছাগলী আৰু এটা খাই আছে আপোনাৰ এইটো দেখা পাইছে না এইটো টোটেল ছাগলী আছিল মোৰ 6টা তাৰে এতিয়া বৰ্তমান আছে 3টা মানে 3টা বিক্ৰী কৰি দিলোঁ আৰু এইটো হৈছে এটা খাহী বেটাৰ এতিয়া 6 মাহ মান হৈছে কিন্তু বেছি ভালকৈ গ্ৰোথটো অহা নাই কিয় বাৰু নাজানো আৰু এইফালে এটা আছে এইটো এইবাৰ এইটো জাকছে বাৰু এটা পোৱালি হৈছে আৰু সেইটো প্লাছ এইটো একে তো বৰ্তমান এতিয়া মোৰ ছাগলী আছে ডাঙৰ 3টা তাৰ এটা খাহী আছে বাকী পোৱালি দিছে বাৰু ইয়াতে এটা দিছে আৰু কলিজনী এটা দিছে তো দুটা টোটেল পোৱালি হৈছে আৰু এইফালে ৰোৱা আছে মোৰ নেপিয়াৰ তো ধুনীয়াকৈ বাউণ্ডাৰী মাৰা আছে যিহেতু ছাগলী খাব নোৱাৰে এই দেখা পাইছে ধুনীয়া একদম নেপিয়াৰ বঢ়িয়া গ্ৰোথ আহিছে সিহঁতৰ মানে পোখা চোখাও আহি গৈছে ইয়াত ধুনীয়াকৈ আৰু মানে কি বহুত বস্তু কৰিব লগা আছে বস্তিটোত কিন্তু কৰিব পৰা নাই আৰু এইফালেও ৰুই থৈ দিছোঁ মই নেপিয়াৰ একডাল নেপিয়াৰ ধুনীয়া একদম চব হৈছে দেখিছে না একদম মজা আৰু এই ধুনীয়া পোখা আহিছে দেখিছে তো বঢ়িয়া মানে টোটেলি আধা আধি বস্তু ৰুই থৈ দিয়া আছে মোৰ আৰু পিছফালত দেখোন চব মানে গছৰ পুলি ৰোৱা আছে কঁঠাল হওক তাৰপিছত পাকেৰি হওক এনেকুৱা কিবা কিবি গছৰ পুলি ৰুই থৈ দিয়া আছে যিবিলাক মানে ছাগলীয়ে খায় আৰু মই দেখাই দিওঁ পোৱালিকেইটা আৰু এইকেইটা হৈছে পোৱালি তো চাওক এইটো বেছি দিন হোৱা নাই এইটো মোটামুটি 8 দিনমান হ'ল এইটো পোৱালি বৰ্তমান এতিয়া পাত খাব আহিছে আছে নেকি মোৰ চন্তাৰ আৰু এইটো কলিজনীৰ এইটোৰ ৰামজনীৰ কচু কিয় খায় এই তো এইকেইটা মানে অলপমান হেৰি হৈছে আৰু ফাৰ্মখন দুটা পোৱালি বাঢ়িল মানে দুটা বাঢ়িল তো এনেকৈ বাঢ়াই নিব লাগিব আৰু কি হয় চাওক তো মোৰ ভিডিঅ'টো যদি কোনোবা চাই আছে তো আপোনালোকে একবাৰ ক'বচোন মানে মোৰ খাহীটোত না ইয়াৰ আগত দুটাত বঢ়িয়া গ্ৰোথ আছিল কিন্তু এই খাহীটোৰ ইমান এটা গ্ৰোথ অহা নাই কিয় অহা নাই কিহৰ কাৰণে অহা নাই মই গম পোৱা নাই তো কোনোবা জানা মানুহ বা ফাৰ্মৰ মানুহ যদি চাই আছা ক'বিচোন কি খুৱাব লাগে ভায়াত আৰু লগতে মই নজনা কথা বহুতখিনি থাকিব পাৰে মই সিমানখিনি ধৰক আজিলৈকে ছাগলী ফাৰ্ম ভালকৈ কৰি পোৱা নাই জাষ্ট ষ্টাৰ্ট কৰিছোঁ গতিকে যিবিলাকে ধৰক ছাগলী ফাৰ্ম কৰি আহিছে আগৰ পৰা বহুত বছৰ ছাগলী কৰি আছে তেখেতসকলে যদি মোৰ ভিডিঅ'টো চাইছে তো প্লিজ অলপমান দিয়া পৰামৰ্শ দিব আৰু কেনেকৈ কি কৰিব লাগে তো মই বহুত আনন্দিত হ'ম আপোনালোকৰ সেই কমেণ্টটো পাই পেলাই